নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন লৈ আহিছোঁ। যিকেইটা জিকে কুৱেশ্যন লৈ আহিছোঁ সেই কুৱেশ্যন কেইটা আপোনালোকৰ যিকোনো এক্সামৰ কাৰণে বহুত জৰুৰী হ'ব। তেন্তে আহকচোন সেই জিকে কুৱেশ্যন কেইটা আলোচনা কৰোঁ। নিম্নলিখিত কোনটো দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য? অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন, ছালফাৰ ডাই অক্সাইড। শুদ্ধ উত্তৰটো হ'ল অক্সিজেন। এটা জীৱকোষৰ নিউক্লিয়াছত তলত দিয়া কোনটো থাকে? ইয়াত আছে মাইটকণ্ড্ৰিয়া, ৰাইবোজম, ক্ৰমোজম, গলগি বি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰাইবোজম। তলত দিয়া কোনটো স্ত্ৰীজনন অংগ নহয়? ইয়াত দিয়া আছে ডিম্বাশয়, ফেলোপিয়ান টিউব, স্তন, জৰায়ু। এই চাৰিটাৰ ভিতৰত কোনটো স্ত্ৰীজনন অংগ নহয়? শুদ্ধ উত্তৰটো হৈছে স্ত্ৰীজনন অংগ নহয়। তলত দিয়া কোনটো সঁচা? ইয়াত দিয়া আছে শব্দই জুলীয়া পদাৰ্থৰ মাজেৰে গতি কৰিব নোৱাৰে। শব্দই গেছৰ মাজেৰে গতি কৰিব নোৱাৰে। নেক্সট, শব্দই গতা পদাৰ্থৰ মাজেৰে গতি কৰিব নোৱাৰে। নেক্সট, শব্দই বায়ুশূন্য মাধ্যমৰ মাজেৰে গতি কৰিব নোৱাৰে। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো সঁচা? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শব্দই বায়ুশূন্য মাধ্যমৰ মাজেৰে গতি কৰিব নোৱাৰে। তলত দিয়া কোনটো বিদ্যুতৰ সুপৰিবাহী? ইয়াত দিয়া আছে প্লাষ্টিক, তাম, ৰবৰ, কাঁচ। শুদ্ধ উত্তৰটো হৈছে তাম। তাম বিদ্যুতৰ সুপৰিবাহী। তলত দিয়া কোনটো মানৱ চকুৰ অংশ নহয়? কৰ্ণিয়া, ৰেটিনাট, চকুলো লেন্স। তো বন্ধু বান্ধৱীসকল, কোনটো মানৱ চকুৰ অংশ নহয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চকুলো। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো সূৰ্যৰ এটা গ্ৰহ নহয়? ইয়াত দিয়া আছে চাইৰাছ, বুধ, শনি, পৃথিৱী। এই চাৰিটাৰ ভিতৰত কোনটো সূৰ্যৰ গ্ৰহ নহয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চাইৰাছ। চাইৰাছ সূৰ্যৰ এটা গ্ৰহ নহয়। তলত দিয়া কোনটো এটা গ্ৰীণহাউচ গেছ? ইয়াত দিয়া আছে অক্সিজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, নিয়ন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড। তলত দিয়া কোনটো এবিধ কৃত্ৰিম সূতা হয়? ইয়াত দিয়া আছে ৰেয়ন, ৰেচম, কপাহ, মৰাপাট। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ? কোনটো কৃত্ৰিম সূতা হয়? শুদ্ধ উত্তৰটো হৈছে ৰেয়ন। ৰেয়নটো এটা কৃত্ৰিম সূতা হয়। ভাৰতত কিমান শাস্ত্ৰীয় নৃত্য? ইয়াত দিয়া আছে 4টা, 5টা, 9টা, 8টা। শুদ্ধ উত্তৰটো হৈছে 9টা।